নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী আজি আমি এই ভিডিঅ'টোত এনেকুৱা ধৰণৰ এটা কুকালৰ বিষয়ৰ কথা আলোচনা কৰিম যি কুকালৰ বিষ আমাৰ কুকালৰ পৰা আৰম্ভ কৰি ভৰিৰ পিছফাল হৈ আমাৰ গাপ মাছললৈকে বা আমাৰ ভৰিৰ পতালৈকে জিনজিনকৈ নামি যায় যাক আমি সাইটিকাৰ বিষ হোৱা বুলিও কওঁ সেইবাবে যদি আপোনালোকৰ মাজৰ কোনোবা এনেকুৱা ধৰণৰ বিষত ভুগি আছে তেতিয়ালে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক কাৰণ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা ধৰণৰ বিষৰ পৰা মুক্তি পাব পৰা আপোনালোকে ঘৰতে কৰিব পৰা একেবাৰে সহজ কেইটামান এক্সাৰসাইজ দেখাই দিম যিকেইটা এক্সাৰসাইজ কৰি আপোনালোকে এনেকুৱা ধৰণৰ কুকালৰ পৰা নামি যোৱা বিষৰ পৰা আৰাম পাব পাৰিব তো এতিয়া আমি চাও হকচোন এই বিষৰ এক্সাৰসাইজবোৰ কেনেকুৱা ধৰণৰ হয় সাইটিকা বিষৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে চেয়াৰ এখনত আহি বহি ল'ব লাগিব লৈ পেলাই আপোনালোকে ধৰক আপোনালোকৰ লেফট সাইডে বিষ আছে লেফট সাইডৰ ভৰিখন আপোনালোকে ৰাইট সাইডৰ ভৰিখনৰ ওপৰত এনেকে উঠাই ল'ব লাগিব লৈ পেলাই আপোনালোকে বডিটো এনেকে আগৰ ফালে আনিব লাগিব আনতে আপোনালোকৰ এই ফালৰ যিটো মাসল আছে এই মাসলখিনি ষ্ট্ৰেচিং ফিল হ'ব এনেকে আপোনালোকে আনি পেলাই 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 যদি আপোনালোকৰ কোকালৰ বিষ কোকালৰ পৰা নামি আপোনালোকৰ ৰাইট সাইডৰ ভৰিখনৰ তলফালে যায় তেতিয়ালে আপোনালোকে ৰাইট সাইডৰ ভৰিখন এনেকে লেফট সাইডৰ ভৰিখনৰ ওপৰত উঠাই ল'ব লাগিব লৈ পেলাই আপোনালোকে আপোনালোকৰ বডিটো আগফালে আনিব লাগিব আনি পেলাই 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকে আপোনালোকে বডিটো আগৰ ফালে আনি পেলাই 5 পৰা 10 সেকেন্ড হোল্ড কৰি পেলাই 10 পৰা 15 বাৰ কৰিব লাগিব সাইটিকা বিষৰ কাৰণে কৰিবলগীয়া 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে পিছনত আহি খুলি ল'ব লাগিব লৈ পেলাই আপোনালোকৰ যিটো ফালে বিষ নাই সেই ফালে ভৰিখন এনেকে কোছাই ল'ব লাগিব তাৰ পিছত আপোনালোকৰ যিটো ফালে বিষ আছে বিষ থকা ফালটো ভৰিখন এনেকে উঠাব লাগিব উঠাই পেলাই আপোনালোকে আঁঠুটোৰ তলত এনেকে হাতখন ৰাখিব লাগিব ৰাখি পেলাই এনেকে ভৰিখন সিধা উঠাই পেলাই ভৰি পতাটো এনেকে গাৰ ফালে টানি 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব ঠিক মই ভিডিঅ'ত কৰাৰ দৰে 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 যদি আপোনালোকৰ এইটো ফালৰ বিষ আছে এখন ভৰিৰ কাৰণে কৰিবৰ কাৰণে আপোনালোকে এনেকে উঠাই পেলাই ভৰিখন পিছফালে ৰাখি ভৰি পতাটো এনেকে গাৰ ফালে টানি 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এইটো এক্সাৰসাইজ আপোনালোকে 5 পৰা 10 সেকেন্ড কে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত সাইটিকা বিষৰ কাৰণে কৰিবলগীয়া 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে দুখন ভৰি প্ৰথমে এনেকে মেলি ল'ব লাগিব লৈ পেলাই আপোনালোকৰ ধৰক এইটো ফালে বিষ আছে এই ফালৰ ভৰিখন আপোনালোকে বিষ নোহোৱা ভৰিখনৰ বাহিৰৰ ফালে এনেকে দিব লাগিব দি পেলাই আপোনালোকে এখন হাতেৰে ধৰি পেলাই এনেকে টানিব লাগিব টানি পেলাই আপোনালোকে 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে বাহিৰৰ ফালে আনি পেলাই হাতখনেৰে এনেকে ধৰি পেলাই 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 যদি আপোনালোকৰ এইখন ভৰি বিষ আছে মানে যদি আপোনালোকৰ কোকালৰ বিষটো কোকালৰ পৰা নামি পেলাই আপোনালোকৰ এইখন ভৰি তললৈকে যায় তেতিয়ালে আপোনালোকে এইখন ভৰি আপোনালোকৰ বিষ নথকা ভৰিখনৰ মানে আনখন ভৰিখনৰ বাহিৰত দিব লাগিব দি পেলাই আপোনালোকে এখন হাতেৰে ধৰি পেলাই এনেকে টানি 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকে আপোনালোকে এইটো এক্সাৰসাইজ 5 পৰা 10 সেকেন্ড কে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত 4 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ধৰক আপোনালোকৰ এই ফালে বিষ আছে মানে আপোনালোকৰ ৰাইট সাইডে বিষ আছে ৰাইট সাইডৰ ভৰিখন এনেকে উঠাই ল'ব লাগিব লৈ পেলাই আপোনালোকৰ লেফট সাইডৰ হাতখনেৰে ৰাইট সাইডৰ আঁঠুটোৰ ওপৰত এনেকে ধৰি পেলাই আপোনালোকে এইটো শোল্ডাৰৰ ফালে এনেকে টানিব লাগিব টানি পেলাই আপোনালোকে 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে কোছাব লাগিব লৈ পেলাই আপোনালোকে এই ফালৰ শোল্ডাৰটোৰ দিশে টানিব লাগিব 1 2 3 4 5 এনেকে আপোনালোকে 5 সলনি 10 সেকেন্ড হোল্ড কৰিব পাৰে হেতু আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব যদি আপোনালোকৰ এইখন ভৰিত বিষ আছে তেতিয়ালে এইখন ভৰিৰ কাৰণে এনেকে কোছাই ল'ব লাগিব লৈ পেলাই আপোনালোকে এই ৰাইট সাইডৰ হাতখন এনেকে আপোনালোকে আঁঠুটোৰ ওপৰত ধৰি পেলাই এনেকে এই ফালৰ শোল্ডাৰটোৰ দিশে টানিব লাগিব টানি পেলাই 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4
5 6 7 8 9 10 আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত সাইটিকা বিষয়ৰ কাৰণে কৰিব লাগে লাষ্টৰ এক্সাৰসাইজ মানে 5 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে দুখন ভৰি এনেকে কুচাই লব লাগিব লৈ পেলা ধৰক আপোনালোকৰ লেফট সাইডে বিষ আছে মানে লেফট সাইডৰ ফালটো বিষ আছে আপোনালোকে লেফট সাইডৰ ভৰিখন ৰাইট সাইডৰ ভৰিখনৰ ওপৰত এনেকে উঠাই লব লাগিব লৈ পেলা আপোনালোকে ৰাইট সাইডৰ ভৰিখনৰ আঁঠুটোৰ তলত এনেকে হাতখন ৰাখি পেলাই এনেকে টানিব লাগিব টানি পেলা আপোনালোকে 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এইটো কৰোতে আপোনালোকৰ এইফালে যিখিনি মাসল আছে এই মাসলখিনি স্ট্ৰেচিং ফিল হ'ব এনেকৈ আপোনালোকে 5 পৰা 10 সেকেন্ড কে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব যদি আপোনালোকৰ এইফালে ভৰিখনত বিষ আছে মানে ৰাইট সাইডৰ ভৰিখনত বিষ আছে আপোনাৰ ৰাইট সাইডৰ ভৰিখন লেফট সাইডত এনেকৈ উঠাই ল'ব লাগিব লৈ পেলাই আপোনালোকে লেফট সাইডৰ ভৰিখনৰ আঁঠুটোৰ তলত এনেকৈ হাতখন ৰাখি পেলাই এনেকৈ টানি পেলাই 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ কৰিব লাগিব আজিলৈ এইখিনি আশা কৰিছো আজিৰ ভিডিওটোৰ পৰা আপোনালোকৰ অলপ হলেও সহায় হ'ব ইয়াৰ লগতে যদি আপোনালোকৰ বেলেগ ফিজিওথেৰাপি এক্সাৰসাইজ ৰিলেটেড কিবা কোৱেশ্চন আছে তেতিয়ালে মোৰ এই ভিডিওটোৰ তলত কমেন্ট কৰিব পাৰে মই আপোনালোকক নিশ্চয় সহায় কৰিবলৈ ট্ৰাই কৰিম আৰু যদি আপোনালোকে কোকালৰ বিষয়ৰ কাৰণে ৰাতি শুবলৈ বহুত অসুবিধাৰ সন্মুখীন হৈ আছে তেতিয়ালে লেফট সাইডে চলাই থকা ভিডিওটো ক্লিক কৰি এই বিষয়ৰ সমাধানবোৰ চাব পাৰিব আৰু যদি আপোনালোকে আঁঠুৰ বিষয়ৰ কাৰণে সমাধান বিচাৰি আছে তেতিয়ালে ৰাইট সাইডে চলাই থকা ভিডিওটো ক্লিক কৰি এই বিষয়ৰ এক্সাৰসাইজবোৰ কেনেকুৱা ধৰণৰ হয় চাব পাৰিব